হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ শিৱসাগৰলৈ বিশেষ এটা কামত। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া আমি শিৱসাগৰ চাৰিআলি পাইছোঁহি। এইফালে শোভাযাত্ৰা কৰি আছে। এতিয়া আমি পাই গ'লোহি শিৱদৌল, শিৱসাগৰত থকা শিৱদৌল। এয়া ধুনীয়াকৈ লিখা আছে শিৱসাগৰ মন্দিৰটোৰ বিষয়ে। তাৰ লগত শিৱসাগৰ প্ৰথমে সজাইছিলে মন্দিৰটো। এই চাইডে চাইডে এইফালে চাকি দিয়ে। আমি বাৰু আজি চাকি নিদিওঁ, এনেই সোমাই যাওঁ বুলি আহিলোঁ। শিৱসাগৰ IDBI বেংকলৈ আহিছিলোঁ, তাত সোমাই যাওঁ বুলি আহিলোঁ। আপোনালোকে কোন কোন আহিছে আৰু সকলোবিলাক আহিব, যিসকল এতিয়ালৈকে অহা নাই। শিৱসাগৰ শিৱদৌল, দেৱী দুৰ্গা দৌল, আৰু এইটো হৈছে শিৱসাগৰ পুখুৰী। হা, খোজকাঢ়ো খামটো লাগে না। আৰু এইটো শিৱ মন্দিৰ কাষতে আছে শিৱসাগৰ পুখুৰী। বিষ্ণু দৌল, গোটেই তিনিটা দৌল লগতে আছে। সেইটো হৈছে শিৱসাগৰ পুখুৰীত আমি ছাইডত লৈছোঁ। আৰু শিৱসাগৰ পুখুৰীৰ ছাইডত আছে এইটো যাদৱৰ পাৰেড। এই ছাইডত মাছটা ওলাইছে, সেইটো মই জুম কৰি দিছোঁ। বহুত ডাঙৰ মাছ, কেইবাটাও আছে। অঁ বনখিনিত কেইবাটাও আছে চোন। অঁ ওলাই দিয়া হ'লে গোটেইজনী। কাছৰো আছে আৰু ইয়াত মাছ ওলায়।
পুখুৰীৰ পাৰত আমি অলপ টাইম ৰৈছোঁ বৰষুণৰ টিপি টিপি কেনেকুৱা লাগিছে কৈ দিওঁ ধুনীয়া লাগিছে শিৱসাগৰৰ পৰা আহি আমি ৰাইচাইত থকা বাহঁতৰ ঘৰত সোমালোঁ এতিয়া চাহ খাবলৈ লৈছোঁ খাই লওঁ আৰু হাই কৈ দিয়া আমাৰ পুতলি কৈ দিয়া আলহী আহিছে আমি জলপান দিছোঁ চাহ দিছোঁ আজি চাহ খাব শিৱসাগৰৰ পৰা আহি পালোহি এতিয়া ৰাইচাই বাহঁতৰ ঘৰত আছোঁ এয়া আমাৰ আমাৰ গুণগুণি আৰু এইফালে আমাৰ মুভি চাই আছে মিষ্টাৰ আৰু আমাৰ এইফালে মোকে দেখি আমাৰ বাবুৱে ব্লগ বনাইছে হেল্ল' বাবু হাই নিদিয়া বাবুৱে পূৰা ব্লগ বনাই আছে পঢ়িবা বাবু কিবা এটা কৈ দিয়া পঢ়িবা আৰু আমাৰ বায়ে এইফালে বনাই আছে কিবা কিবি কি বনাইছা কৈ দিয়া এইফালে মোক মুখৰ আন্ধাৰ হৈ আছে এইফালে কৈ দিয়া চাই গাহৰি আৰু এইটো দিব পাতে দি বনাম তাৰপিছত আলু দি দাইল আমাৰ বাবু হেল্ল' কৈ আছে বাবুৱে পুৰা ব্লগ বনাই আছে এইফালে পুৰা ব্ৰইলাৰ আলু আৰু এইখিনি গাহৰি ডিমৰ পাতৰ সৈতে বনাব আৰু বিলাহী দিছে লগত দুফালে দুখিনি পাতি আছে খোৱাতহে জজ বায়ে বনাই আছে ভিডিঅ'টো দেখাই থাকিম বাৰু ভাত খাবলৈ লৈছোঁ এইফালে কি বনাইছা এইখিনি গাহৰি আৰু ডিমৰো গাহৰি আলু ডিমৰ পাত ন আৰু এয়া ব্ৰইলাৰ আৰু কি দিছা কলমৌ আগ আৰু এইফালে দালি আৰু এইফালে আমাৰ পুতলিবা আৰু এইফালে বাবু হাই কৈ দিয়া বাবু এইজনী আমাৰ গুণগুণি আৰু এইফালে আমাৰ ভাইটি এতিয়া আমি খাই লওঁ পিছত লগ পাই আছোঁ বাবু বাই বাই দি দিয়া গুড নাইট এইফালে ভালকৈ দেখাই দিছোঁ এতিয়া আমি ভাত খাই মেলি লওঁ ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বাই বাই গুড নাইট